গণেশ্বৰ এই হগা অনুষ্ঠানটো পাতিম বুলি আহিছোঁ কেনেকুৱা হ'ব বাৰু হেও কিবা এটা চিন্তা কৰি চাচোন হগা অনুষ্ঠান সেইটো হগা অনুষ্ঠানটো বেয়া নহয় বাৰু খালি অনুষ্ঠানত মানে হাগিব লাগে বা নালাগে আকৌ এতিয়া পাতিব লাগে মই সেইদিনা পিঠাগুড়ি খাম আগদিনাখন এই দৰকাৰ হ'লে কাৰোবাৰ আগত গৈ বহিমগৈ মুখ লগাকে তেতিয়া পুলুককৈ ওলাব ফেফেকে দিম আৰু একেবাৰে সিও কম পিঠাগুড়ি খোৱাটো সেইটো সিও চেহাটো চাওঁ তাৰ পিঠাগুড়ি খাই হেনো সি তই পিঠাগুড়ি খালে মানে তই হাগিয়নি হ'ব লাগিলে তই সেইটো মানুহে দেখিবি এনেই জকাটো আছ এই জেংখৰি তহঁতি গোটেইখনে আগতীয়াকৈ সেই মিটিংখন ঠেলকৈ মাৰি পঠিয়াই দিলি কি আলোচনা কৰিলি কচোন ভক ভককৈ কি হ'ল মিঠালাম মিঠাৰাম তই আহি যে পোনে ভক ভককৈ কৈ দেখোঁ বুলি কৈছ যে আমি কুকু পাছ নেকি তই এই নেউলা নেউলা বুলি কৈছে আকৌ নেউলি বুলি মোৰ মাইকীজনীক পালিগে যে এই বালিত মুঠোতে সেই বালি ভাৱ পাওঁতে দাড়ি চুলি চব পকি এদাই হ'ল তোৰ আকৌ হাগনিটো ভাগ ল'বি যেন পালোঁ আৰু তই হাগনি হ'ব লাগিলে তোক মই এনেকুৱা হাও দিম নহতো তিনিটাকি তই হাগিয়ে থাকিবি ফেকে যাবতো ঢেলকৈ ফেকে পাওঁকৈ যাব ফকে যাব একেবাৰে বোলো ক'লো নহয় আৰু তহঁতি যুদ্ধই কৈ থাকিবি নে মিটিংখন পাতিবলৈ দিবি এই জহনীহেঁত মিঠাই নাম কিবা বোলে হাগনি অনুষ্ঠান পাতিব লৈছ শুনি ঘপককৈ খবৰটো পাই ওলালোহি পাই সেই কোনেনো ক'ব সেই বাটতে সেই ফাপৰ খোৱাক লগ পালোঁ ফাপৰ খুৱাই ক'লে বোলে মিটিং মাৰিছে বোলো গৈ আহোঁ পাক এটা মই বোলো ভাগটো লওঁ তাতে মই বোলো প্ৰতিযোগিতাত যোগ দিম বুলি বুজিছা হাগনি বেমাৰ এতিয়াতো সৃষ্টি কৰিবই লাগিব আজিৰ পৰা কিবা কিবি খাম আৰু একদম পেট শুকোৱা বুজিছানে তেতিয়াহে হ'বগৈ কামটো আপোনাৰ হাগনি বেমাৰ হ'ব লাগিলে আপুনি অৱস্থা যিটো হৈ আছে একেবাৰে ইপুৰিলে যাবগৈ হাউকে দেই ক'বলৈ বাকী নাই আৰু একেবাৰে চুককে যাবই আৰু পান মুড়ি ভজা সান্দৰ ভজা মোমাল টুকুৰা চাৰে মান বনা ৰসগোল্লা সান্দৰ ভজা চিৰা ভজা এই খালো খায়া আৰু সান্দৰ ভজা মুড়ি ভজাটো কোনো গাই থকাটো मोले सकाय क्या बात है भाई बोलो क्या होगा मोले सकाय हागोनी का अनुष्ठान पता गया वो कहाँ से है पता मुझे बोलो ना वो मोले सकाया कल पतेगा तुम हागेगा क्या ढलक फलक मलक खुशुक तो पिठागुड़ी खाएगा तो प्लुक के जाएगा बुल ঘৰে মোলে সকাই কোনে দিলে হিন্দী এনেকে ইমান ধুনীয়াকে শিকায় একেবাৰে বোলে হলকে ওলাইছে মুখৰ পৰা আপোনাৰ সি কোনেনো শিকাব হে নিজে মাৰি দিছে দিছে মুখত খালি হাগনি ক'ত পাতিছে অনুষ্ঠানটো কাইলৈ পাতিছে আকৌ কাইলৈ নামঘৰ কাষতে সেই ঘৰত আছে সেই ঘৰটোৰ ওচৰতে পাতিছে হাগনি বেমাৰ হৈ গ'ল কাইলৈ বোলে প্ৰথমটো আনিম তাই কোনে পাই মোক তখন কি গাছ পাই মিঠাই মোৰ হাগনি হৈ গ'ল নহয় গম পাইছে নাই কাইলৈ মই প্ৰথমটো আনিমেই কি খাই হাগনি কৰিলি হয় তই পিঠাগুড়িৰ লগত শুকান মাছ নাই মাৰি পঠিয়াই দিলো আজিও পা যদি হাগত কাইলৈ কি হ'ব অৱস্থা হয় টেনচন নাই আমাৰ টপা ডক্টৰ বাবু আছে নহয় গৰু বেজি মাৰি দিব টিকা তেতিয়া কি কৰিবি গৰু বেজি নামাৰে নহয় মানুহ বেজিয়ে মাৰিব মানুহ বুজি মাৰিলেও তই এনেই হাঁহডাল চগে হাগোতে একেবাৰে জকাটোহে থাকিবিগে পায় কিনো বুজাঙো পিতাই তই আজি বৰ হাগনি হৈ আছে যদি টেবলেট কিবা এটা আনি খাই দে নহ'লে তোৰ কাইলৈ একেবাৰে অৱস্থা নাইকিয়া হবি দেই মোৰ খিয়াল লাগিছে হ'ব দে আজি পৰা হাগি তাক পাৰিলে লেট্ৰিনত পিয়া এখন লৈ বহি ল লাগিলে বহিয়ে ল'ম দেই আপুনি খিয়াল কৰিছে